Welcome to MG Update. নতুনকৈ আহি আছে নতুন ৰিক্ৰুটমেণ্ট হয় যেটো আৰ্মি ৰিক্ৰুটমেণ্ট হয় 2019 ৰ যেটোৰ কাৰণে লৰাছলি সকলোৱে এপ্লাই কৰিব পাৰিব যেহেতু আৰ্মি তোলালে প্ৰায় লৰাখিনিয়ে এপ্লাই কৰিব পাৰে ছোৱালীখিনিয়ে নোৱাৰে বাট এটো ৰিক্ৰুটমেণ্ট সকলোৰে কাৰণে লৰাছলি সকলোৱে এপ্লাই কৰিব পাৰিব আৰু যেটোৰ কাৰণে বয়সৰ লিমিট 18 বছৰৰ পৰা 42 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব যেহেতু এটো অফিচাৰ ৰেংকৰ জব হয় সো আপুনি 42 বছৰলৈকে এপ্লাই কৰিব পাৰিব আৰু যেটোৰ পৰীক্ষাটো অসমতে হ'ব সকলোবিলাক কম ভিডিওটো চাই থাকিব আমি সাধাৰণতে 18 পৰা 21 22 বছৰলৈকে পঢ়া হয় বাট ইয়াত 42 বছৰলৈকে পাৰিব এতিয়া বলক তেন্তে ভিডিওটো আৰম্ভ কৰো আৰু এতিয়া নটিফিকেশনটো ষ্টাৰ্ট কৰিছো যেটো ওলাইছে টেৰিয়েল আৰ্মি অফিচাৰ পোষ্ট ওলাইছে যেটো পাৰ্ট টাইম কমিটমেন্ট এণ্ড নট এ ফুল টাইম কেৰিয়াৰ যেটো ৰিক্ৰুটমেন্ট নতুনকৈ ওলাইছে 2019 ৰ জয়েন্ট টেৰিটৰিয়েল আৰ্মি তাৰ কাৰণে কি কন্ডিশন লাগিব মই সকলোবিলাক কৈ দিম আপোনালোকে চাই লওক যেটো নেশনালিটি ইণ্ডিয়ান সিটিজেন হ'ব লাগিব মেল এণ্ড ফিমেল যিকোনো হলে এপ্লাই কৰিব পাৰিব আৰু যেটো এজ লিমিটটো 18 বছৰৰ পৰা 42 বছৰলৈকে পাৰিব আৰু যেটো এডুকেশন কোৱালিফিকেশন কিন্তু তাৰ কাৰণে গ্ৰেজুৱেট পাছ হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেট পাছ হ'ব লাগিব আৰু 4 নম্বৰ কথা হ'ল ফিজিক্যাল ষ্টেণ্ডাৰ্ড ক্যান্ডিডেট মাষ্ট বি এ ফিজিক্যাল এণ্ড মেডিকেল ফিটনেস হ'ব লাগিব মেডিকেল ফিট হ'ব লাগিব তাৰ উপৰিও এমপ্লয়মেন্ট গ্ৰেইনফুল এমপ্লয়েড আৰু যেটো serving number of regular army naval officer police military or like force are not eligible যদি আপুনি হেখিনি হয় তেন্তে এপ্লাই কৰিব নোৱাৰিব আৰু যেটো ৰিটেন ডেটটো কথা এক্সাম ডেটটো কথা কৈ দিও হেটো 28 জুলাইত হ'ব 2019 চনৰ 28 জুলাইত হ'ব আৰু তাৰ কাৰণে আপুনি অনলাইন কৰিব লাগিব 26 মেৰ পৰা অনলাইন হ'ব 25 জুনলৈকে অনলাইন হ'ব 26 মেৰ পৰা 25 জুন আৰু এক্সাম হ'ব 28 জুলাই আৰু যেটো এক্সাম চেণ্টাৰ গিটাৰ নৰ্থ ইষ্টৰ কাৰণে আপুনি গুৱাহাটী দিব পাৰিব ডিমাপুৰ হেৰুটা চেণ্টাৰত দিব পাৰিব তাৰ উপৰ শিলিগুৰি আছে আৰু যেটো এটা এক্সাম সাবজেক্ট কি আহিব টোটাল 200 মাৰ্কছৰ আহিব যেটো পাৰ্ট 1 ৰ ৰিজনিং আৰু এলিমেন্টাৰী ম্যাথমেটিক্স পাৰ্ট 2 মিলাই 2 আৱাৰ্ছ আহিব তাৰ 50 100 মাৰ্কছ আহিব আৰু তাৰ উপৰি পাৰ্ট 2 কাৰণে পেপাৰ 2 কাৰণে পাৰ্ট 1 জেনাৰেল নলেজ আৰু ইংলিছৰ মিলাই 100 মাৰ্কছ আহিব 2 ঘণ্টাৰ কাৰণে আৰু যেটো আপুনি সিলেবাস খিনি এখিনিয়ে হয় মই কৈ দিছো ৰিজনিং এণ্ড এলিমেন্টাৰী ম্যাথমেটিক্স পাৰ্ট 1 ৰিজনিং এলিমেন্টাৰী ম্যাথমেটিক্স অৰ এৰিথমেটিক এলিমেন্টাৰী নাম্বাৰ থিওৰি হেখিনিয়ে আহিব আৰু এলজেব্ৰা আহিব জিঅমেট্ৰি আহিব ট্ৰিগোনোমেট্ৰি আহিব ক্লাস 10 ৰ আৰু এখিনিয়ে হয় জেনাৰেল নলেজ খিনি আপুনি কি আহিব গম পায় ইংলিশ জেনাৰেল নলেজ আৰু যেটো টাইপ অফ এক্সামিনেশন তো হ'ব OMR বেসড এক্সামিনেশন হ'ব আৰু কোৱালিফিকেশন মাৰ্ক মিনিমাম 40% মাৰ্কস ইন ইচ পেপাৰ অফ দা পেপাৰ সেপাৰেটলি আৰু ফৰৱাৰ্ড এভাৰেজ অফ 50% আৰু এইটোৱে হয় আৰু এটা এপ্লিকেশন ফিছটো কথা কৈছে যেহেতু 200 रुपीस ফিছ পে কৰিব লাগিব যেটো আপুনি এপ্লাই কৰিব পাৰিব jointterritorialarmy.nic.in গৈ আপুনি এপ্লাই কৰিব পাৰিব যেটো 26 মেৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব আৰু যেটো এক্সামিনেশন চেণ্টাৰটো কথা কৈছো শিলিগুৰি গুৱাহাটী ডিমাপুৰ কলকাতা হেৰিনটাত আপুনি যদি ৰিটেন এক্সামিনেশন চেণ্টাৰ হ'ব পাৰে PIB সেল TA গ্ৰুপ হেডকোৱাৰ্টাৰ ইষ্টাৰ্ণ কমান্ড ফৰ উইলিয়াম কলকাতা 70021 সৰি কনসাৰ্ন টেৰিটৰিয়েল আৰ্মি গ্ৰুপ হেডকোৱাৰ্টাৰ এগিটা হয় হেগিটা এক্সাম চেণ্টাৰৰ কাৰণে হয় আৰু যেটো পে স্কেলটো ৰেংক ওয়াইজ আছে লেফটেনেন্ট কেপ্টেইন মেজৰ LT কৰ্নেল ব্ৰিগেডৰ গুটেগাল মিলাই আছে যেটো 56000 ৰ পৰা পে স্কেলটো ষ্টাৰ্ট হৈছে 2,117,000 লৈকে আৰু গুটে নটিফিকেশনটো এইটোৱে এতিয়া আপুনি এটো কেনে পালে তাক জনাব নাপাহৰিব ভাল পালে লাইক কৰিব শেয়াৰ কৰিব নাপাহৰিব ধন্যবাদ